ব্ৰিটেইনত মোদীৰ কাৰ্য দেখি আচৰিত ব্ৰিটিছ প্ৰধানমন্ত্ৰী। ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ ভাষণৰ মাজতেই অথন্তৰ মাত নাইকিয়া হৈ পৰিল হিন্দী অনুবাদক গৰাকীৰ। ভাৰত আৰু ব্ৰিটেইনৰ মাজত মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি প্ৰধানমন্ত্ৰী মোদী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ উপস্থিতিত স্বাক্ষৰিত হয়। যেতিয়া দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত যৌথ বিবৃতি দিবলৈ আহিছিল, তাৰ মাজতেই সেই সময়ত এনে এক ঘটনা সংঘটিত হয়, যি ঘটনাৰ বিষয়ে জানি আপুনিও ভাল পাব। আচলতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ বক্তব্য হিন্দীত অনুবাদ কৰি থকা মহিলা অনুবাদকগৰাকীয়ে হঠাতে মাজতে আবদ্ধ কৰি পেলায়। কিন্তু তাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে যি কৰিলে সেয়া আচৰিত আছিল। যি দৃশ্য দেখি ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজেই হাঁহিবলৈ ধৰিলে আৰু সমগ্ৰ দৃশ্য দেখি আচৰিত হৈ পৰিল। আমি আপোনালোকক এই গোটেই ভিডিঅ'টো দেখুৱাম, কিন্তু প্ৰথমে স্বাক্ষৰিত চুক্তিয়ে কিদৰে লাভান্বিত কৰিব দুই দেশক। ভাৰত আৰু ব্ৰিটেইনলৈ প্ৰেৰণ কৰা সামগ্ৰীৰ ওপৰত কৰ যথেষ্ট হ্ৰাস কৰা হ'ব। ইয়াৰ বাহিৰেও ব্ৰিটিছ কোম্পানীসমূহে ভাৰতত উইস্কি, গাড়ী আৰু অন্যান্য সামগ্ৰী বিক্ৰী কৰাটো পূৰ্বতকৈ সহজ হ'ব। এই ব্ৰিটিছ সামগ্ৰীৰ ওপৰত ভাৰতে 15% পৰা 3% শুল্ক হ্ৰাস কৰিব। এই চুক্তিয়ে প্ৰতি বছৰে দুয়োখন দেশৰ মাজত প্ৰায় 3 লাখ কোটি টকাৰ বাণিজ্য বৃদ্ধি কৰিব পাৰে। যিয়েই নহওক, এতিয়া আহকচোন সেই কাণ্ডলৈ যিয়ে আপোনাৰ হৃদয় জয় কৰিব। আচলতে প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে সংবাদ মাধ্যমৰ সন্মুখত আহিছিল এটা বিবৃতি দিবলৈ, ভাৰত আৰু ব্ৰিটেইনৰ মাজত হোৱা মুক্ত বাণিজ্য চুক্তিৰ বৈশিষ্ট্যসমূহ ক'বলৈ। PM মোদীয়ে হিন্দীত কথা পাতি আছে আৰু অনুবাদকে তেওঁৰ কথাবোৰ ইংৰাজীলৈ অনুবাদ কৰি আছে। ঠিক একে সময়তে এগৰাকী মহিলা অনুবাদকে কেইৰ ষ্টাৰমাৰৰ কথাবোৰ হিন্দীলৈ অনুবাদ কৰি আছে। কিন্তু এটা সময় আহিল যেতিয়া কেইৰ ষ্টাৰমাৰে বহু সময় ধৰি কথা পাতি আছে। এনে পৰিস্থিতিত যেতিয়া তেওঁৰ কথাবোৰ হিন্দীলৈ অনুবাদ কৰাৰ সময় হ'ল, তেতিয়া মহিলা অনুবাদকগৰাকীয়ে মাজত আবদ্ধ হৈ পৰিল। কেইৰ ষ্টাৰমাৰৰ দীঘলীয়া বাক্যটো তেখেতে সম্পূৰ্ণৰূপে হিন্দীলৈ অনুবাদ কৰিব পৰা নাছিল। এনে পৰিস্থিতিত মহিলা অনুবাদকগৰাকীয়ে PM মোদী আৰু কেইৰ ষ্টাৰমাৰৰ ওচৰত ক্ষমা বিচাৰিছে। কিন্তু ইয়াৰ পিছত PM মোদীয়ে যি কৰিলে সেই কাৰ্যই আপোনাৰ হৃদয় জয় কৰিব। মহিলা অনুবাদকক PM মোদীয়ে কয় যে চিন্তা নকৰিবা, মাজতে ইংৰাজী শব্দ ব্যৱহাৰ কৰিব পাৰে, চিন্তা নকৰিবা। অৰ্থাৎ আপুনি চিন্তা নকৰিব, ইংৰাজী শব্দও ব্যৱহাৰ কৰিব পাৰে, তাত চিন্তাৰ কোনো প্ৰয়োজন নাই। এই কথা শুনি মহিলা অনুবাদকগৰাকীয়ে সকাহ অনুভৱ কৰিলে। কিন্তু আকৌ এবাৰ ক্ষমা খুজি মহিলা অনুবাদকগৰাকীয়ে ক'লে যে মই অলপ মিছ কৰিলোঁ। ইয়াৰ পিছত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে পুনৰ ক'লে, মই মোৰ কথাটো পুনৰ এবাৰ আওৰাই ক'ব লাগে নেকি? লগতে তেখেতে কয়, মই ভাবোঁ আমি দুয়োৱে ইজনে সিজনক ভালদৰে বুজিব পাৰিম। অনুবাদকে সকলো কথা কোৱাটো প্ৰয়োজন নহয়। এই দৃশ্য দেখাৰ লগে লগে সামাজিক মাধ্যমত বিশেষকৈ ব্ৰিটিছৰ সেই নাগৰিকসকলৰ মাজত বিশেষভাৱে তোলপাৰ লাগিছে। কেৱল ব্ৰিটিছ লোকসকলৰ মাজতেই নহয়, ব্ৰিটিছত বাস কৰা ভাৰতীয়সকলৰ মাজতো এই বিশেষ ভিডিঅ'টোৱে বিশেষভাৱে সমাদৰ লাভ কৰিছে।